কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষাখণ্ড চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীয়ে সকলো ধৰণৰ সুযোগ সুবিধা পায়নে গোৱালপাৰা জিলাৰ একাংশ শিক্ষাখণ্ডত যেন এতিয়া অৰাজকতা আৰম্ভ হৈছে এইবাৰ গোৱালপাৰা লক্ষীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ বিদ্যালয়খনত ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে লক্ষীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ এখন প্ৰাথমিক বিদ্যালয়ত দিয়া নহয় মধ্যাহ্ন ভোজন যোগান ধৰা নহয় স্কুলৰ ইউনিফৰ্ম এটা শ্ৰেণী কোঠাৰ ভিতৰত পাঠদান দিয়া হয় তিনিটাকৈ শ্ৰেণীৰ পাঠদান উৎকুট গৰমতো কোন কোন ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত বিদ্যুৎ সেৱাৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডত সময়ে সময়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে লক্ষীপুৰ শিক্ষাখণ্ডৰ বিঅ দেৱানন্দ বৰৰ বিৰুদ্ধেও সময়ে সময়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে লক্ষীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ একলা হালবাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা অৱস্থাই সচেতন মহলক ভাবিবলৈ বাধ্য কৰায় যে আচলতে কেনেকৈ শিক্ষাখণ্ড বিষয়া দেৱানন্দ বৰাই লক্ষীপুৰ শিক্ষাখণ্ডখন পৰিচালিত কৰিছে প্ৰথমে এই ভিজুৱেলখিনি চাই লওক তাৰপিছত বহলাই কওক আচলতে হৈছে কি কৰিছে কি লক্ষীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ এইখন জলেশ্বৰ সমষ্টিৰ অতি ভিতৰুৱা তথা অসম মেঘালয় সীমান্তৱৰ্তী একলা হালবাৰী নিম্ন প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনৰ পূৰ্বৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম আৰু সভাপতি জহিৰুল ইছলামৰ নৱনিৰ্মিত গৃহৰ কাম এতিয়াও সম্পূৰ্ণ নোহোৱাত পাঠদানত চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কোন কোন ছাত্ৰ ছাত্ৰীসকলে এটা শ্ৰেণী কোঠাতে তিনিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলে শুনক এই মন্তব্য মোৰ নাম আব্দুল ৰহিম মই স্কুলৰ দ্বিতীয় শিক্ষক হিচাপে নিযুক্তি পাই কাম কৰি আছোঁ ইয়াত আমাৰ তিনিটা ক্লাছ চলি আছে এটা ক্লাছ 6 এটা 3 আৰু 5 এই তিনিটা ক্লাছ এঠাইত পাঠদান দিয়াৰ কাৰণে আমাৰ কাৰণে খুব অসুবিধা হৈ পৰিছে দীৰ্ঘদিনৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক দিয়া নহয় মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হোৱা নাই স্কুল ইউনিফৰ্ম এই কথা আমাৰ নহয় এই অভিযোগ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মুখেৰে ইউনিফৰ্ম নিদিয়ে স্কুলের খাওয়ার জন্য টিফিন বাড়ি নিয়েছি টিফিন লৈ আহে স্কুলত ঘৰৰ পৰা টিফিন লৈ আহে কিমান তোমালোকৰ স্কুলত দুপৰীয়াত খোৱা লোৱা নিদিয়ে কিমান দিনৰ পৰা গুণোৎসৱৰ আগত দিছিল তাৰ পিছৰ পৰা আৰু দিয়া নাই এদিনো দিয়া নাই তোমালোকৰ ড্ৰেছ পাতি তোমালোকৰ ড্ৰেছ ক'ত ড্ৰেছো দিয়া নাই কতদিন থেকে দেয় না তোমার খাওয়া দাওয়া হ্যাঁ দুদিনমান পূৰ্বে টিউটৰ শিক্ষক হিচাপে কাম কৰা দুগৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল কৰ্মত গাফিলাতি কৰাৰ কিন্তু ছাত্ৰ ছাত্ৰীসকলে তথা অভিভাৱকসকলে সেয়াও স্পষ্ট কৰি দিলে তোমালোকৰ ৰহিম ছাৰ আৰু জমিৰ ছাৰ স্কুলত আহে ডেইলি আহে তোমালোকৰ ৰহিম ছাৰ আৰু জমিৰ ছাৰ স্কুলত আহে কোন ছাৰ নাহে তাৎপৰ্যপূৰ্ণ কথা যে উৎকট গৰমত যিটো সময়ত ৰাজ্যবাসীয়ে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সেই সময়তে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে স্কুলত আহি বিদ্যুৎ ফেন অবিহনে হাতেৰে বহি কিতাপেৰে বিচনী ঘূৰাইছে এয়াই হৈছে একবিংশ শতিকাৰ অসমৰ শিক্ষা ব্যৱস্থা তথা গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অৱস্থা প্ৰশ্ন হয় এখন প্ৰতিষ্ঠানে ইমান সংখ্যক অভাৱ অভিযোগ থকাৰ পিছতো শিক্ষাখণ্ড বিষয়া দেৱানন্দ বড়ো তথা জিলা প্ৰশাসনে কিয় কোনো গুৰুত্ব প্ৰদান কৰা নাই আন্তঃগাঁথনিকৰ যিটো কি আছে এতিয়া হেড ছাৰে জানে আমি এই বিষয়ে টকা পইচাৰ হিচাপ নিকাচ আমিতো নলজত নাই আমি কোৱাটো অসম্ভৱ হ'ব বিদ্যালয় বৰ্তমান সমস্যাখিনি কি এইখিনি আপুনি দাঙি ধৰিব সমস্যা মানে ক্লাছৰুমৰ সমস্যা পৰ্যাপ্ত পৰিমাণৰ টিচাৰৰ সমস্যা আমাৰ 6টা ক্লাছ এই বছৰ 6টা ক্লাছ হৈছে 1ৰ পৰা 6 লৈকে আৰু আমি শিক্ষক হ'লোঁ 4জন ক্লাছৰুম কেইটা আপোনালোকৰ আমাৰ ক্লাছৰুম হিচাপত ধৰি দিলে দুটা আগত পুৰণা নতুন এটাত আমি আধা ভাঙা ঘৰত আমি ক্লাছ লৈ আছোঁ
টোটাল শ্ৰেণী হৈছে 6টা আপোনালোকৰ 6টা। আৰু ক্লাছৰুম হৈছে 3টা 3টা মানে এটাকে ক্লাছৰুমত 2টাকে শ্ৰেণী পঢ়াই আছে 2টা 3টা আছে 3টা আছে অসুবিধাৰ সন্মুখীন হৈ আছে এটা ৰুমতে 3টা ক্লাছ বহাই ক্লাছ কৰাটো বহুত সমস্যা হয় ফেনৰ কথাটো হ'ল আমাৰ এইটো নতুন কাৰেণ্ট হৈছে আমাৰ এই একলা শালবাৰীৰ গাঁৱত যিদিনাখন ট্ৰান্সফৰ্মাৰখন লাগাই লাইনটো চালু কৰিছে সেইদিনাখন ট্ৰান্সফৰ্মাৰখন মানে বেয়া হৈ গৈছে আমাৰতো কালেকশ্যন লৈছোঁ কানেকশ্যন লোৱাৰ পিছত আমিতো লাইন নোপোৱা হ'লোঁ তাৰ পৰা আমাৰ কি হৈ আছে ষ্টভ মিটাৰৰ বিল উঠি আছে যোৱা মাহত আমাক বিল দিছে 8,500 টকাৰ এটা বিল দি থৈ গৈছে এদিনো পাংখা ঘূৰাব পৰা নাই ছাৰ দেখা গৈছে যে ইয়াৰ আগত আপোনালোকৰ এইখন স্কুলত এটা বাতৰি ওলাইছিলে আৰু তাত আপুনি মানে যে কৈছিলে যে মানে যে স্কুলৰ আপোনালোকৰ ষ্টাফৰ ৰহিম আৰু জমিৰ নামৰ দুগৰাকী ছাৰে মানে ৰেগুলাৰ স্কুলত নাহে কথাটো মানে যে আচলতে কেনেকুৱা আছিল ক'ব নেকি অলপ কথাটো হ'ল সেইদিনাখন মই জীৱনত ফাৰ্ষ্ট নিজৰ আগত মানে থিয় হৈছিলোঁ মোকে মাতিছিল মই মানে কথাটো মানে নাৰ্ভাছত কি কৈছোঁ মই এতিয়াও মানে ভালদৰে ক'ব পৰা নাই স্কুলত আহে যিদিনাখন মানে নিউজ আহিছিল সেইদিনাখন অহা নাই জমিৰ ছাৰো অহা নাই আৰু কি ৰহিম ছাৰো অহা নাই তাৰপিছত ৰেগুলাৰ ক্লাছ কৰি আছে মানে ড্রেস পাতি উঠিতেছে না কিন্তু মাস্টাররা তো আহে রেগুলার আইতেছে মাস্টারগুলো দেখতেছি আমি কদিন আগেও আছিলাম এখানে বই থেকে কিছু মাস্টারগুলো আছে হ্যাঁ মাস্টার ডেলি আহে কিন্তু ভজন বন্ধ 2-3 মাস ধরে পোলাপানে ও তো ড্রেস পাতি দিতেছে না আর ওই যে পোলাপানের খাওয়া খাদ্য দিতে বিদ্যুৎ সংযোগ নাই সংযোগ নাই এই বিষয়ে আপনাদেরকে আলোচনা করেন না লাইন যে নাই কারেন্ট যে নাই ও হ্যাঁ কারেন্টও নাই হ্যাঁ কারেন্টটা আনবো হেডমাস্টার তো ইনচার্জে আসার না হেডমাস্টার তো আগেরটা গেছে গা এখন কেরা নেই তারপরে যে ঘরের কাম করতেছে না এগুলা এই যে ঘরে টিন না কান লাগে ঘর মারামারি করে এসএমসি কমিটি আছেনে নাই আপোনালোকৰ আছে 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 এসএমসি কমিটি এই বিষয়ে মানে যে শিক্ষা বিভাগক মানে জ্ঞাত কৰিছেনে নাই যে স্কুলখনত ইমান সমস্যা আছে যে বিয়রে কইছে আর কেরে কয় নাই বিয়রে খালি কইছে বিয়ই কি বুলি কৈছে বিয়ে বড় কইছে যে মাস্টারের ইনচার্জ দিতেছি খাওয়া হন দিব এটা কয়ে দিছে বলে কিমান দিনৰ পৰা মধ্যাহ্ন ভোজনৰ খোৱা নিদিয়ে এইখন স্কুলত এই 3 মাসের বেশি 5-6 মাস ধরে খাওয়া না 11 দিন খাওয়া দিছে 6 মাসের দিছে এসএমসি কমিটিৰ প্ৰেচিডেণ্ট গৰাকীৰ নাম কি ওর নাম হইল জহিৰুল ইছলাম আচ্ছা দেখা গৈছে এইখন বিল্ডিং কেইবা বছৰ হৈ গ'ল এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই ওইটা 2 বছরের বেশি হইল তাও কাম কেলেংকাৰী কিবা দুৰ্নীতি হৈছে নেকি দুর্নীতি করছে দুৰ্নীতি কোনে কৰিছে হ্যাঁ দুৰ্নীতি কোনে কৰিছে না দুর্নীতি করছে মাস্টাররা হেডমাস্টার যে আসাল তারাই কাম করে নাই এই যে এটার কাম ঠিক দিছে ইয়াৰ আগত যিজন হেডমাষ্টাৰ আছিল তেখেতৰ কথা কৈছে হ্যাঁ তেখেতৰ নাম কি আছিল আগত হেডমাষ্টাৰ ওর নাম আছে রফিকুল ইসলাম প্ৰেচিডেণ্টও জড়িত হৈ আছে নেকি প্রেসিডেন্ট আমাকে যেটা কইছে কাম করে না এটা কাম করছে সিআরসি গাইবান্দার প্ৰেচিডেণ্ট নাম কি পাঁচ আলম নাকি হ্যাঁ সিআরসি কাম এই বন্ধ করে থেকে গেছে আর কাম করা নাই আর এইটা আমাকে হেডমাস্টার করছে এই যে এই বন্ধ করে আর করতেছে না এখন দিন না কান লাগবো রং টং করা লাগবে এটা কিচ্ছু করতেছে না লক্ষীপুৰ আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ লক্ষীপুৰ চিকিৎসালয়ৰ নিচেই কাষতে অৱস্থিত আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত জননী স্বাস্থ্য সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত গৰ্ভৱতী মহিলাক দুটাকৈ ছ'ন'গ্ৰাফি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয় য'ত আল্ট্ৰাছ'ন'গ্ৰাফি ডিজিটেল এক্স-ৰে ECG ডিজিটেল লেবৰেটৰীৰ লগতে সকলো ধৰণৰ ঔষধি পোৱা যায় আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চৰ্ম ৰোগৰ বিশেষজ্ঞ স্ত্ৰীৰোগ বিশেষজ্ঞ ৰেডিঅ'লজিষ্ট অৰ্থো এণ্ড নিউৰ'চাৰ্জন বিভাগৰ বিশেষজ্ঞ চিকিৎসকেও সেৱা আগবঢ়ায় অধিক জানিবৰ বাবে যোগাযোগ কৰক 9954952703 অথবা 7002275473